हेलो কোৱা सेट नाथाकिबा ना तुमी কেনেকৈ হেপি থাকিম কোৱা কেনেকৈ কি কৰিম কোৱা মোৰ হাতত যিমান ক্ষমতা আছিল মই সকলো কৰিলোঁ এতিয়া মোৰ হাতত একো নাই ধুনু মই কি কৰিম জান মোৰ কথা ভাবিছানে এবাৰ মই নোৱাৰিম তোমাক আনৰ হ'ব দিব মই জীয়াই থাকিব নোৱাৰিম জানো ধুনু তুমি মোক বহুত ভাল পোৱা বাট এতিয়া কি কৰিম কোৱা মোৰ ঘৰত কোনো নামানি আছে শুনা তুমি তোমাৰ মা দেউতাক হেপি কৰিবৰ কাৰণে এইবোৰ ডিচিশ্যন ল'বা ঠিকেই আছে কিন্তু মোৰ মা দেউতাৰ কি হ'ব কোৱা মোক এনেকুৱা অৱস্থাত দেখি তেওঁলোকে জানো সুখী হৈ থাকিব পাৰিব বুজিছোঁ কি কৰিম কোৱা কোনফালেদি যাম মই কি কৰিম একো ধৰিব নোৱাৰিছোঁ জান ঘৰৰ মানুহক মোৰ ফালৰ পৰা বহুত ৰিকুৱেষ্ট কৰা না কোৱা না মই তোমাক বহুত ভাল পাওঁ বহুত সুখত ৰাখিম বুলি মই সকলো ট্ৰাই কৰিছোঁ ধুনু বিকজ মই তোমাক বহুত ভাল পাওঁ ঘৰৰ মানুহে এতিয়া তুমিয়ে কোৱা কি কৰিম মই নাজানো তুমি তোমাৰ মা দেউতাৰ কথা ৰাখা কিন্তু মই নোৱাৰিম মোৰ মা দেউতাক সুখী কৰিব কাৰণ মই বহুত ভাল পাওঁ তোমাক লৈ মোৰ ঘৰৰ পৰা একো প্ৰব্লেম নাছিল সেইটো ময়ো জানো এটা কথাই কওঁ তোমাক মই তোমাক এৰি থাকিব নোৱাৰিম আৰু মোক এনেকুৱা দেখি মোৰ ঘৰৰ মানুহে ভাগি পৰিব ধুনু আমাৰ কপালত লিখনি এইখিনি ইয়াত আমি একো কৰিব নোৱাৰিম একো ৰাস্তা নাই 4টা বছৰে মই তোমাক মনে প্ৰাণে দি ভাল পাইছোঁ মই কেনেকৈ পাৰিম তোমাক এৰি থাকিব মই নোৱাৰিম জান প্লিজ কিবা কৰা না প্লিজ ৰবা এটা লাষ্ট ট্ৰাই কৰোঁ মাহীৰ লগত কথা পাতোঁ যদি মাহীয়ে মানাই ল'ব পাৰে মাক লাষ্ট উপায় এইটোৱে ধুনু আৰু তুমি কান্দি নাথাকিবাচোন বাই পিছত কল কৰি আছোঁ ৰবা